Hello friends, welcome back to my YouTube channel. Another day in another vlogs. আজি মানে কি কিবা এটা বেয়া লাগি আছে কাৰণ মানে কি আমাৰ কলেজৰ আজি আমাৰ ফেয়াৰৱেল মানে অসমীয়াত ক'বলৈ গ'লে বিদায় চ' মানে কি কলেজখনত আৰু যাব নাপাওঁ এই ড্ৰেছযোৰ আৰু পিন্ধিব নাপাওঁ চাগে আজিয়ে লাষ্ট পিন্ধিম চ' কলেজলৈ এতিয়া যাবলৈ ওলাইছোঁ 10টাতে মাতিছিলে এতিয়া মোৰ ফুৰি উঠা অলপ দেৰি হ'ল কাৰণ ঠাণ্ডা পৰি আছে গা চা ধুবলৈ এলাহো লাগি থাকে চ' এতিয়া ওলাই কৰি লৈছোঁ 10:30 বাজিলেই তাৰপিছত লগৰখিনি আহি আছে এফালৰ পৰা তাতে কলেজত আজিনো কি হয় তাকে দেখুৱাই লৈ যাম বলক চাৰে সুবিধা আজি আৰু লাষ্ট কলেজ আজিৰ পৰা কলেজ যাব নালাগে মানে কি আৰু ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িলোঁ বহুত এনজয় কৰিলোঁ নতুন লগৰ বহুত পালোঁ তেনেকৈ নাম ক'বলৈ গ'লে কৌশিক ৰক্তিম আগৰ পৰাতো অৰ্ণৱ বিভানত আছিলে এতিয়া কৌশিক ৰক্তিম তাৰপিছত চাকিব এনেকৈ কৰি বৰা তেনেকৈ কৰি বহুতকে লগৰ লগ পালোঁ মানে আৰু বহুতৰে নাম কোৱা নাই এতিয়া বেয়া নাপাব সিহঁতে যদি ব্লগকেইটা চাই আছে চবৰে নাম মানে কি আৰু এতিয়া মই কৈ থাকোঁ জানে কোন লগৰ চবেই চ' আজিৰ পৰা আৰু সিহঁতক লগ চগ নাপাম চাগে ত' আজি কিনো হয় কলেজত তাকে দেখুৱালৈ যাম অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ কাৰণে বেছি বেয়া লাগি আছে লগৰকেইটা মানে কি নতুনকৈ যোনকেইটা লগৰ লগ পালোঁ সিহঁতকেইটা মানে কি নতুন নিচিনা নালাগে যে আমি যেন 2 বছৰ আগলৈকে চিনিয়ে নাপাওঁ এতিয়া নতুনকৈ চিনাকি হৈছে সেনেকুৱা টাইপ নালাগে জানো সৰুৰ পৰা একদম একেলগে থাকোঁ মানে কলেজত নতুনকৈ লগ পালোঁগৈ তাৰপিছত লগৰখিনিৰ লগত একেলগে ফুৰিলোঁ কলেজত বাং চাং মাৰি মানে ক'বই নালাগে আৰু সেইবিলাক মানে কি স্মৃতি হৈ ৰৈ যাব এতিয়া চ' এতিয়াও আকৌ নতুন কলেজত পঢ়িম চ' আকৌ নতুন অভিজ্ঞতা পাম কিছুমান এতিয়াও নতুন বহুত অভিজ্ঞতা পালোঁ কিছুমান ভাল অভিজ্ঞতা পালোঁ কিছুমান বেয়া পালোঁ চ' তাকে কি হয় মই আজি দেখুৱালৈ গৈ থাকিম জোতাযোৰ পিন্ধো ভাতকেইটা খাওঁ তাৰপিছত চুলিখিনি অলপ ভাল কৰিবলগীয়া আছে হেয়াৰ ষ্টাইলটো অলপ চেঞ্জ কৰিলোঁ মাজতে কিবা ফাল্টু টাইপ গোটেইখিনি কাটি দিছিলোঁ ন চুলিটো কাটি মানে বুঢ়া মানুহ টাইপ হৈ গৈছিলোঁ এতিয়া আকৌ চুলিটো ভালকৈ কাটিছোঁ কাটি কৰিলোঁ হেয়াৰ ষ্টাইলটো চেঞ্জ কৰি লৈছোঁ চ' এতিয়া চুলিটো অকণমান ভালকৈ বনাই কৰি লৈ মানে লাষ্ট কলেজ ন এনেকৈ বনাই কৰি লৈ ভাতকেইটা খাওঁ ডাইৰেক্ট একদম কলেজত ৰখুৱাই আছোঁ আপোনালোকে একদম চাই থাকক আজি কণ্টিনিউ কৰি গৈ আছোঁ মানে ব্লগটো চাই যাব আপোনালোকে আৰু মাজতে আকৌ কাটি পেলাই স্কিপ কৰি চাই থাকিব ডাইৰেক্ট চাই থাকক ঠাণ্ডা আহি পাই গ'লোঁ সেইটো জিতকাই চল আধা অহাই নাই নে আজি বা ইন্দাও ন গুগলৰ নামত লাষ্ট দিন ন কেনেকুৱা অনুভৱটো বৰ ভাল নে একদম এখন দি আছে চব তললৈ মানে হৈছে আমাৰ মানে মেইন বাংমা ঠাইটো হৈছে এইটো এই টয়লেটটো এইডোখৰতে আমি এইডোখৰতে বাং মাৰি থাকোঁ পলাই দিওঁ এদিগি মাজে এদিগি পলাই দিওঁ এদিগি টিং ভাঙি জঁপিয়াই পলাই দিওঁ হা কেনেকুৱা অনুভৱ এই ৰাস্তাটো হৈছে আমাৰ মেইন ৰাস্তা এইদিগি যোনে পলাই যায় সেইদিগি যাব পাৰিব সিয়ে মানে বাঙৰ মেইনটো আমি মানে বম পলাইছিলোঁ এসময়ত এতিয়াও আজিৰ পৰা নাই আৰু সেইবিলাক তাকে চাই থাকক মোৰ কি হয় তাকে দেখুৱাই যাম বৌৰ খাইছোঁ আৰু এতিয়া বৌৰ এইখন পিঠি যিখন গুৰুকুলৰ পিঠি এটা ডাঙৰ ডবা এইখন ডাঙৰ ডবা এইজনী সেইজন ধুনু আমি বছৰে আমি লগ নাপাবও পাৰোঁ জীৱনত মৰি যাব পাৰোঁ আজি আছোঁ কালি নাই হা হে প্ৰভু সমনে পাৰিম নে লিখ আছোঁ আমি এইটো বাপি কি আছে মোবাইল পল এইটো মোৰ এটা মোবাইল থেংক ইউ অ'কে বহুত ভাল লাগিছে এইটোৱে আমাৰ প্ৰতীক এইটো ধুনু মায়াকে পলিঅ' ডিউটি আঙুলিত যে দাগ দিয়ে যে হেৰি দিয়াটো এয়া কি বুলি কয় ইলেকশ্যনত দিয়াটো সেইখিনি মই চবকে ছিগি আছো মোৰ মানুহ দেখিছা কি চুচু কি আঁকিব এতিয়া মোৰে ফটো এখন উঠো মোৰ এই এনেকুৱা লেভেল হৈ গ'ল জোনাক ময়ূৰী চেলিব্ৰিটি তাৰ লগত ফটো উঠিবলৈ এয়া তাইৰ হেৰি কৰিছে উঠা এখন মিচিককৈ 20 টকা হাঁহি মাৰি দিয়া ভাল লাগিছে তোমাৰ এক্সপিৰিয়েঞ্চো কৰি দিয়া মোৰ মানে ভালে তুমি বাটে বস্ত্ৰহৰণ
সেইটো বেয়া বস্তু খাইছে বেয়া লাগিছে নেকি কোনোবা ক্লাছ আছে নেকি কলেজত নাই নহয় গাড়ী বেয়া লাগিছে নেকি কলেজত ক্লাছ আছিল নেকি কলেজত ক্লাছ আছিল নেকি কোনোবা কলেজত ক্লাছ আছিল নেকি মই ইয়াৰ ক্লাছ মই আছিলোঁ কিন্তু মই আজিৰ পৰা নাই বহুত দুখিত পিছত প্লেনিং আমি দুটা কৰিম এনে ক'লো তোমালোকে চাইণ্টিষ্ট এই চাইণ্টিষ্ট এই ক'বা চাইণ্টিষ্ট ক'বা এই ক'বা চাইণ্টিষ্ট গোটেই ক'বা মানে এতিয়া চাইণ্টিষ্ট হৈ যাব ডক্টৰ ইঞ্জিনিয়াৰ চাইণ্টিষ্ট কি কৰি আছা বেয়া লাগিছে নাই এতিয়ালৈ এখনো বেয়া লগা নাই মোৰ এটা কাৰণে বেয়া লগা নাই মোৰ বেয়া লাগিছে নে তাৰ মুখখন যাবলৈ দেখা নাই বেক চাইড লাগিব নালাগা সুন্দৰ বেয়া লাগিছে নে কোনোবা আছিল নেকি কাৰ্ড নাই কাৰ্ড আছিল নেকি দুখ লাগিছে নেকি কাৰ্ড আছিল নেকি কাৰ্ড তোমাৰ আছিল নেকি একদম নাই এতিয়া কি ক'বা লাষ্টৰ দিন চব ভাঙিয়ে পেলাম আৰু আমাৰ চেচ আৰু এডোখৰ আমাৰ আড্ডা মেইন আড্ডা কোনটো আছিল কৌশিক সেইডোখৰ সৰু পৰা একদম যেতিয়াবা আহিছোঁ মানে মেইনকৈ আমি এডোখৰত বহিয়ে কি চাওঁ চব ছোৱালী চাওঁ আমাৰ ওপৰত যাব দিয়া নাছিল নাজানো হৈ গ'লা কলেজৰ এডিটৰটো ভাল লাগিছে মুখখন থাম্বনেইল এটা লৈ লওঁ এই ধুনীয়া